নমস্কাৰ। আজিৰ দিনটো বাতৰিলৈ প্ৰথমটো খবৰ। এইখন অসমতে অসমীয়া বিহু চাবলৈ যোৱাৰ বাবে ২৫টাকৈ পৰিয়ালক এঘৰীয়া কৰিলে ৰাইজে। লজ্জাজনক ঘটনা সংঘটিত হৈছে চিপাঝাৰৰ বামুণঝাৰত। কোচ সম্প্ৰদায়ৰ লোকে উদযাপন কৰা বিহু চাবলৈ গৈছিল নাথ সম্প্ৰদায়ৰ লোকসকলে। তেওঁলোকক এঘৰীয়া কৰাৰ লগতে জৰিমনা হিচাপে ১০,০০০ টকা। দ্বিতীয়টো খবৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত বাছ এখন দ খাৱৈত বাগৰি পৰিল। তিনিচুকীয়া অভিমুখী নৈশ বাছ। লগে লগে যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। কীৰ্তি নামৰ বাছখন তেজপুৰৰ পৰা তিনিচুকীয়া অভিমুখী আছিল নৈশ বাছখন। তৃতীয়টো খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। কংগ্ৰেছৰ শাসন সময়ত বাংলাদেশী সোমাইছিল অসমত। ৪০ বছৰৰ আগতেই সোমাইছিল বাংলাদেশী অসমত। বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ বিস্ফোৰণ। ৪ নম্বৰটো খবৰ মানে শেষৰ খবৰটো। জুবিন গাৰ্গৰ বাবে নিলম্বিত হ'ল মহিলা আৰক্ষী বিষয়া মিলি প্ৰভাৰ চুতীয়া। আৰু মাজুলী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত বিহুত মানস ৰবীনক অনুষ্ঠান কৰিবলৈ মাতি পলাল বিহু কমিটি আৰু সম্পাদক সভাপতি।